জানেনে আৰু এয়া আপোনালোকক এবাৰ মানে ভাবিছোঁ মিতা ৰিচৰ্টটো ভালকৈ দেখাই দিওঁ বাহিৰৰ পৰা আপোনালোকে আহিলে কেতিয়াবা ইয়াত আহিব বহুত ধুনীয়া ৰেষ্টুৰেণ্ট হয় ৰেষ্টুৰেণ্টখন লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট লিকাবালিত আছে এইফালে চাওক সোনা বেটাই কি কৰি আছে জানেনে মাছক চিপছ খুৱাই আছে মাছে হেনো চিপছ খাব ল'ৰা ছোৱালীৰ মন যে আৰু দেই আৰু এইফালে চাইছেনে ই মানে ট্ৰাই কৰি আছে মাছে আহি চিপছবোৰ খাওক বুলি ওপৰৰ পৰাও দিছে এইখিনি মই ভিডিঅ' তুলিব নোৱাৰিলোঁ খাই লৈ আমি অৱশেষত চাৰিওফালে ৰেষ্টুৰেণ্টখন চালোঁ আকৌ এবাৰ প্ৰথমতে অলপ চাইছিলোঁ এটা ছাইডত পিছত আকৌ খাই লৈ গোটেইখিনি ইফালেও চালোঁ ইমানেই ধুনীয়া নহয় ৰেষ্টুৰেণ্টখন আৰু অলপ দেৰি মানে সময় কটাবলৈ মন আছিলে কিন্তু উপায় নাই অলপ দূৰত আছে যিহেতু গৈ ঘৰতো পাব লাগিব ল'ৰাটোক বেছি দেৰিকৈ লৈ গ'লেও ঠাণ্ডাই পাব বুলি এটা চিন্তা থাকেই আৰু ল'ৰা ছোৱালীৰ লগত থাকিলে চাইছেনে অলপ সন্ধিয়া হৈছে আৰু আমি উভতি গৈ আছোঁ ঘৰলৈ আজি ইমানেই বাই বাই